বন্ধুসকল আজি ভিডিঅ'টোত মই দুটা নতুন ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ টিচাৰ জবৰ কাৰণে হয় এখন স্কুলত আৰু এখন কলেজত হয় প্ৰথমে আমি কলেজৰ ৰিকমেণ্ডটো চাই লওঁ কলেজটো আপোনালোকৰ হৈছে ৰঙিয়া টি3 কলেজ টিচাৰ ট্ৰেইনিং কলেজ হয় প্ৰথমে অভাৰভিউটো চাওক পোষ্ট নেম হ'ল আপোনালোকৰ প্ৰিন্সিপালৰ কাৰণে হয় আৰু জব টাইপ আপোনালোকৰ পাৰ্মানেণ্ট হ'ব এপ্লিকেশ্যন আপোনালোকৰ অফলাইন হ'ব আৰু ইমেইল কৰিব লাগিব লাষ্ট ডেট আপোনাৰ 11 এপ্ৰিল হয় আৰু এপ্লিকেশ্যন ফিজ আপোনালোকৰ 1000 হয় জব লোকেশ্যন আপোনালোকৰ ৰঙিয়া আৰু কামৰূপ আসাম হ'ব ভেকেঞ্চি আপোনালোকৰ এটা আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ এইখিনি হ'ব লাগিব য'ত নেকি আপোনালোকে দেখিছে পোষ্ট গ্ৰেজুৱেটেড হ'ব লাগিব উইথ 55% মাৰ্ক হ'ব লাগিব এমএড কৰা হ'ব লাগিব ডিগ্ৰী উইথ 55% মাৰ্ক হ'ব লাগিব PhD ইন এডুকেশ্যন লাগিব আৰু ৰিলেভেণ্ট ডিচিপ্লিন হ'ব লাগিব আৰু 8 ইয়াৰ্ছ মানে টিচিং এক্সপিৰিয়েঞ্চ লাগিব সেকেন্ডাৰী স্কুল এডুকেশ্যন বা ইনষ্টিটিউচনৰ ক্ষেত্ৰত জবটো আপোনালোকে এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবলৈ কাৰণে আপোনাক কমপ্লিটখন ৰিজিউমে লাগিব আৰু প্ৰিস্ক্ৰাইব এপ্লিকেশ্যন ফৰ্মেট PDF হ'ব লাগিব সেলফ এটেচ ডকুমেণ্ট লাগিব এডুকেশ্যন চাৰ্টিফিকেট এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আৰু পাব্লিকেশ্যন যদি এনে কিবা আছে PhD প্ৰজেক্টৰ কথা কৈছে আৰু যে ইমেইল এড্ৰেছটো হ'ল আপোনালোকৰ এইটো হ'ল নহ'লে আপোনালোকে এইটো এড্ৰেছত পোষ্ট কৰিলে হ'ব আৰু এনচিঅ'ৰ কৰি চাব যে সব এপ্লিকেশ্যন আপোনালোক PDF ফৰ্মেটত থাকে যদি ইমেইল কৰে আৰু লাষ্ট ডেট আপোনালোকৰ 11 এপ্ৰিল হয় সিলেকশন প্ৰসেস হল আপোনাক এলিজিবিলিটি ক্ষেত্ৰত সিলেক্ট কৰিব আৰু ইন্টাৰভিউ হ'ব কোনো টি আৰু ডিএ নাই আৰু ইম্পৰ্টেন্ট ইনস্ট্ৰাকচনত লেখা আছে যে ইনকমপ্লিট আৰু লেট এপ্লিকেশ্যন উইল বি ৰিজেক্ট কৰিব অথৰিটি ৰিজাৰ্ভ ফুল ৰাইট টু একচেপ্ট অৰ ৰিজেক্ট এপ্লিকেশ্যন মানে সেইটো অথৰিটিৰ ওপৰত ডিপেন্ড কৰিব অফিচিয়েল এডভাৰটাইজমেন্টৰ লিংক এইটো হয় আৰু অফিচিয়েল ৱেবছাইটৰ লিংক এইটো হয় আৰু অফিচিয়েল মানে ইমেইল সাবমিশনৰ ইমেইলটো হয় বলক আমি দ্বিতীয় নটিফিকেশ্যন চাওঁ দ্বিতীয় নটিফিকেশ্যন আপোনালোকৰ ৰিলিজ কৰিছে ST মেৰী ইংলিছ স্কুল নলবাৰীৰ পৰা হয় য'ত নেকি আপোনালোকে দেখিছে যে পোষ্ট 4টা পোষ্ট আছে আপোনালোকে দেখিছে কি পোষ্ট আছে মই কৈ আছোঁ য'ত নেকি আপোনালোকৰ লাষ্ট ডেট হ'ল আপোনালোকৰ 20 এপ্ৰিললৈ হয় টিচাৰ কাৰণে লাগিব আপোনাৰ পোষ্ট গ্ৰেজুৱেটেড টিচাৰৰ কাৰণে হয় টোটেল 4টা পোষ্ট আছে সাবজেক্ট ৱাইজ পোষ্ট আছে এটা হ'ল হিষ্ট্ৰী কাৰণে এন্টাৰপ্ৰেনিউৰ বিজনেছ ষ্টাডি কাৰণে সোশ্যাল সায়েন্সৰ কাৰণে আৰু ফিজিক্যাল এডুকেশ্যন ফিমেলৰ কাৰণে হয় পে স্কেল আপোনালোকৰ 15000 পৰা 18000 টকা হ'ব এজ লিমিট আপোনালোকৰ 21 পৰা 45 বছৰ হ'ব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব মেনেজমেণ্ট মাৰ্কেটিং আৰু সোশ্যাল সায়েন্স বা ফিজিক্যাল এডুকেশ্যন হ'ব আৰু এপ্লিকেশ্যন ফিজ নাই এটা এপ্লাই কেনেকৈ কৰিব এটা ইমেইল এড্ৰেছ দিয়া আছে stmarySchool@gmail.com হয় আৰু কন্টেক্ট নম্বৰ দিয়া আছে আপোনালোকে নিজে ফোন কৰি ল'ব এপ্লাই কৰাৰ আগতে ইমেইল কৰাৰ আগতে আৰু এইটো আপোনালোকৰ লাষ্ট ডেট হয় বন্ধুসকল যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব